हेलो एवरीवन কি খবৰ আপোনালোকৰ ভালনে আপোনালোকৰ মোৰ বৰ্তমান ভালেই সো আজি ভিডিওটো এনেকৈ আৰম্ভ কৰো বুলি ভাবিলো আজি যেহেতুকে মঙ্গলবৰীয়া বজাৰ আছিল সো সেইকাৰণে দেউতাইবোৰ বজাৰ হজা কৰি আনিলে তাকে ভাবিলো আজি ভিডিওটো এনেকৈ আৰম্ভ কৰি দিও আসলতে ফুলকবি কিটা দেখি মই ভিডিও নকৰাকে থাকিব নোৱাৰিলো ইমান অকমানিকা ফুলকবিও থাকেনে বাৰু চাকচোন কি টিকলু নহয় নে বৰ মৰম লাগিছে ফুলকবি কিটা তাৰপিছতে ইফালে আছে দুৰুণ শাক মানে যেহেতুকে এতিয়া ঠাণ্ডা দিন ন তো এতিয়া শাক চাকবোৰ এতিয়া খাবলৈ পাই থাকিম আৰু মানে মই মানে শাক খাই বহুত ভাল পাওঁ আৰু ঠাণ্ডা দিনত মানে শাকবিলাক ওলাই যে খুব ভাল লাগে ইফালে ধনিয়া চনিয়া লৈ আহিছে বহুত ধুনীয়াকৈ এইবোৰ পান আৰু এয়া বিলাহী সো আজি দিনটো এনেকৈ আৰম্ভ কৰি দিছোঁ আৰু আনফালে দেখিব পাইছে মই গ'লোঁ এতিয়া পাকঘৰলৈ পাকঘৰত আচলতে মই এইবোৰ চব্জি তব্জি অলপ চলপ এইবোৰ গোটেইখিনি কাটি লৈছোঁ মাংসৰ কাৰণে আৰু ইফালে কাটি লৈছোঁ মানে ফ্ৰেঞ্চ বিন গাজৰ পিঁয়াজ এইবোৰ কাটি লৈছোঁ পোলাও বনাম মানে পোলাও আৰু মাংস বনাম আজি আৰু আনফালে গাহৰি মাংসখিনি মই ধুনীয়াকৈ বহাই দিলোঁ আৰু মাংসটো যে বনাম গাহৰি মাংস তাত মই অলপো তেল নিদিওঁ মানে মই গাহৰি মাংস বনালে অলপো তেল নিদিওঁ তেনেকেই কেৰাহীখনত ধুনীয়াকৈ ডাইৰেক্ট বহাই দিওঁ আৰু বইল বনালেও তেনেকেই বনাওঁ আজি যিহেতু বইল নবনাওঁ কাৰণ মানে যিহেতুকে পোলাও হ'ব ন পোলাওৰ লগত বইলটো ভাল নালাগিব খাই এনেই যেতিয়া মই গাহৰি মাংস বনাওঁ তেতিয়া মানে এনেই বইল কৰিয়ে বনাওঁ কিন্তু আজি যিহেতুকে পোলাও সেইকাৰণে মানে এনেকৈ মছলা দিয়ে বনাম মছলা বহুত বেছি মানে দিয়া নাই দেই শুকান জলকীয়া আদা নহৰু এইবোৰ পিঁয়াজ ধুনীয়াকৈ পেষ্ট কৰি দি দিলোঁ আৰু লগতে অকণমান জিৰা গুড়ি আৰু অকণমান জলকীয়া গুড়িও দি দিলোঁ আৰু তেনেকৈ মাংসটো বনালোঁ আৰু পোলাও বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ ৰিফাইন তেলখিনি দিয়াৰ পাছতে তেজপাত লং ইলাইচি দালচেনি অকণমান খুন্দি পেলাই তেলতে ধুনীয়াকৈ দি দিলোঁ আৰু জিৰা মানে গোটা জিৰাটো দিছোঁ গোটা জিৰা অকণমান দি দিছোঁ তেলতে তেনেকৈ তাৰপিছতে সেইখিনি ভজাৰ পিছতে পিঁয়াজ দি দিলোঁ পিঁয়াজ দিয়াৰ পাছতে অলপমান চেনি দি দিছোঁ দেই তেলতে আৰু অকণমান ঘি দি দিছোঁ মানে ঘি বহুত বেছি দিয়া নাই কাৰণ ঘি গোন্ধটো মানে বহুত বেছি ইমান খাব নোৱাৰি ন ঘিটো সেইকাৰণে অলপমান কমাই দিছোঁ ঘিউটো আৰু তাৰ পাছতে দিছোঁ ড্ৰাই ফ্ৰুটখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছতে চব্জিখিনি দি দিছোঁ চব্জি মানে বহুত বেছি একো চব্জি দিয়া নাই গাজৰ আৰু ফ্ৰেঞ্চ বিন এইকেইটাই দিছোঁ আৰু সেইখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পাছত চাউলখিনি দি দিলোঁ চাউল মানে জহা চাউল ব্যৱহাৰ কৰিছোঁ দেই মই আপোনালোকে ইচ্ছা কৰিলে জিৰা ৰাইচো দিব পাৰে বা বাচমতি চাউলো দিব পাৰে মই পিছে জহা চাউলটোৱেই দিছোঁ কাৰণ জহা চাউলৰ গোন্ধটো ইমান বেছি ধুনীয়া লাগে পোলাও বনালে সেইবাবে মই জহা চাউলেই দিছোঁ আৰু চাউলটো আপোনালোকে খুব সাৱধানে লৰাব কাৰণ মানে এনেকৈ যদি মানে বেছি জোৰকৈ মানে লৰোৱা হয় তেতিয়া ভাঙি যোৱা চান্স থাকে ন সো সেইকাৰণে ধুনীয়াকৈ অলপমান লাহে লাহে লৰাব লাগে আৰু চাউলটো আপোনালোকে দিয়াৰ আগত মানে কুকাৰত বহুত বেছি টাইম তিয়াই কৰি নাৰাখিব তিয়াই কৰি ৰাখিলে মানে ভাঙি যোৱা চান্স থাকে ন সো সেইকাৰণে মানে লগতে ধুই মেলি দিলেই হ'ল আৰু পানীটো যাবলৈ দিব লাগে মানে তেতিয়া মানে পোলাওটো এটা হয় আৰু ইফালে মোৰ মাংসও হৈ আছে আৰু ইফালে মই ভাত কেইটামানো বহাই দিছোঁ ৰ'ব কাৰণ মানে পোলাওটো মানে যিহেতু দুপৰীয়া সময় ন পোলাও মানে এতিয়া মানে খালে বেছিকৈ মানে গেছ হ'ব পাৰে যে সেইকাৰণে মানে ভাত কেইটামানো বহাই দিছোঁ আৰু ইফালে মোৰ মাংসটো বহুত বেছি টেষ্টি হৈছিলে আৰু ইফালে দেখিবলৈ পাইছে পোলাও একদম খুব ধুনীয়াকৈ হৈ গৈছে আৰু মই ইয়াত নিমখ দিছিলোঁ দেই মানে পানীটো দিয়াৰ পিছত মানে ধুনীয়াকৈ পোলাওখিনি অকণমান নিমখ দি দিব আৰু ইফালে মই ধুনীয়াকৈ বাঢ়ি লৈছোঁ এতিয়া খাবলৈ ইফালে মাংসটো খুব বেছি টেষ্টি হৈছিলে আৰু কেতিয়াবা এনেকৈও খাই চাবলৈ মন যায় সদায়তো ভাতটো খোৱা হয় কেতিয়াবা আৰু মন যায় চ' সেইকাৰণে আজি মই ধুনীয়াকৈ বনালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট গোটেইকেইটা কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব দেই তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই